বহ্নিমান 2 আহি আছে হয় 2 আহি আছে বহ্নিমান 2 সম্পৰ্কে অসমৰ ৰাইজক বা অসমৰ দৰ্শকক কি মেছেজ দিব বিচাৰে মই অসমৰ গোটেই ৰাইজক মই ক'ব বিচাৰিছোঁ যে আপোনালোকৰ ফিল্ম বহ্নিমান আহি আছে বহুত সোনকালে নৱেম্বৰত শ্বুটিং হ'ব 2019 আগষ্ট মাহত ৰিলিজ হ'ব আমাৰ এইখন ফিল্ম অসমৰ জগতখন ওপৰত উঠাবলৈ অসমীয়া ইণ্ডাষ্ট্ৰীৰ ওপৰত উঠাবলৈ এটা সামান্য খোজ দিছোঁ আমি য'ত ডাঙৰ ডাঙৰ অভিনেতা আছে যতীন দাৰ লগত কেইবাগৰাকীও অসমৰ অভিনেতা আছে লগত মোকো আপোনালোকে দেখিবলৈ পাব বহ্নিমানটোত আৰু কেলকাতাৰ পৰাও বেংগলী এক্টৰ এজন আহিব বলিউডৰ পৰাও এজন এক্টৰ আহিব অভিনেতা এজন আহিব তো গোটেইবিলাকে মিলিজুলি এখন আপোনালোকৰ মৰমত বুকুৰ ওচৰৰ ফিল্ম এখন বহ্নিমানটো সেইখন আহিব বহুত সোনকালে তো ফাৰ্ষ্ট ফিল্মখন যেনেকৈ আপোনালোকে মৰমেদি আগুৱাই লৈছিলে এই দ্বিতীয়খন ফিল্মো যে মৰমেদি যে লয় তাৰ কাৰণে আমাৰ সদৌ বহ্নিমানৰ টীমৰ পৰা আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ আপোনাৰ বৰ্তমান যি সময় এইখিনি সময়ত আপুনি ভৱিষ্যত তেনেকুৱা কিবা ভাবিছে নেকি বিবাহ সম্পৰ্কে এতিয়াতো তেনে একো ভবা নাই পিছলৈ চাওঁ দিয়কচোন লাভতে হয় নে এৰেঞ্জতে হয় নে মাহঁতে চাই নে নিজৰ চাইডৰ পৰা বৰ্তমান কোনো মানে ইম্পৰ্টেণ্ট মানে পাৰ্চন মোৰ আগত এতিয়ালৈ অহা নাই কিন্তু যোন আহক এটাই ক'ব বিচাৰিছোঁ যে মই যেনেকুৱা তোমালোক যেন সেনেকুৱা হোৱা একেবাৰে মোৰ সামান্য সৰল ছোৱালী এজনী কোনো মানে পইচালৈ গৌৰৱ অহংকাৰ আৰু কোনো ধৰণৰ অহংকাৰ যেন নকৰা একদম চিম্পল আৰু সেনেকুৱা বিচাৰোঁ হয় প্ৰেম সম্পৰ্কে কি ক'ব বৰ্তমান নিজৰ যেনে প্ৰেম হোৱা নাই বাৰু কিন্তু প্ৰেম বোলা বস্তুটো অকণমান ধৰক বুজি পাওঁ যে দুজন ব্যক্তিৰ মাজত বুজাবুজি বহুত দৰকাৰ আৰু সন্দেহ প্ৰেমত যদি সন্দেহ এবাৰ আহি যায় সেইটো ৰিলেশ্যন কেতিয়াও নাথাকে আগতে যেতিয়ালৈ এটা প্ৰেমত তোমাৰ ল'ৰাৰ লগত থকা বুলি কয় বা ছোৱালীৰ লগত থকা বুলি কয় তুমি নিজ চকুৰে চাবা নিজ কাণেদি শুনিবা তাৰপিছত ডিচিশ্যন ল'বা আদাৰৱাইজ যিমান পাৰা মিলা মিলিকৈ চলিবা তো চাবা তোমালোকৰ লাভ লাইনটো বহুত দীঘল চলিব তাৰমানে বিশ্বাস মষ্ট ইম্পৰ্টেণ্ট বিশ্বাস ক'ব গ'লে বিশ্বাসটো প্ৰেমৰ মূল মন্ত্ৰ এইটো বহুত দৰকাৰ